নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ নতুন নতুন ডিজাইনৰ সৈতে। তো আজি কি চিলাওঁ তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। বহু দিনৰে পৰা এখন কাপোৰ এই আলমাৰিটোতে পৰি আছিলে, তো ভাবিলোঁ আজি কিবা এটা চিলোৱা যাওক। তো কি চিলাওঁ, কি হয় কি নহয় সকলোবোৰ দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাষ্টলৈকে চালেহে গম পাব কি চিলাওঁ। তো এয়া কাপোৰখন কাটি লৈছোঁ, কাটি লোৱাৰ পিছত এয়া চিলাইত বহিলোঁ। তো চিলাই মেলি হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। তো এয়া চিলাই হৈ গ'ল। চিলাই হোৱাৰ পিছত এয়া মই পিন্ধি দেখুৱাইছোঁ। এইখন ফ্ৰক বুলিও ক'ব পাৰি, শ্বৰ্ট নাইটি বুলিও ক'ব পাৰি, এনেকুৱা ডিজাইনৰ। তো ডিজাইনটো কেনেকুৱা লাগিছে জনাব। তাৰপিছত চিলালোঁ এযোৰ মেখেলা চাদৰ, চাদৰৰ জোল লগোৱা, পটি চিলোৱা, মেখেলা চিলোৱা, লগতে ব্লাউজখনো কমপ্লিট কৰিলোঁ। এযোৰ মেখেলা চাদৰ কেনেকুৱা লাগিছে জনাব। এয়া হ'ল আজি বিশ্বকৰ্মা পূজা। তো সকলোৱে জানে মই চিলাই কৰোঁ, মেচিনৰ কাম কৰোঁ, যিহেতু বিশ্বকৰ্মা পূজাটো কৰিবই লাগিব ন। তো সৰুকৈ ঘৰতে পাতিছোঁ বিশ্বকৰ্মা পূজা। তো পূজা বুলি ক'লে খিচিৰিটো মেইন লাগিবই। এয়া খিচিৰি চব্জি। ভিডিঅ'টো চাই কেনেকুৱা